কাৰণ মই যে তোমাক ভাল পাওঁ। তোমাৰ জীৱনত আটাইতকৈ বেয়া ছোৱালীজনী চাগে ময়ে হয়। হাই ফ্ৰেণ্ডছ, জীৱন নদীৰ ঢৌ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি খুবেই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিয়নো আজিৰ খণ্ডটিত ৰাহুলে দেউতাকক ৰিলিজ কৰি আনিবলৈ পইচা ক'ৰ পৰা পাব বুলি চিন্তা কৰি থাকোঁতে কোনোবাই হস্পিটেলত বিলটো পে' কৰি দেউতাকক ৰিলিজ কৰাই দিয়াত ৰাহুল আৰু ভাৰ্গৱে আচৰিত হৈ পৰিব। আৰু ৰাহুলহেঁতক যে এনেকৈ কোনে সহায় কৰি আছে তাক বিচাৰি উলিয়াব লাগিব বুলি ৰাহুলে ক'ব। এতিয়া বাৰু মাটোৰ বাহিৰে আন কোনোবাই সহায় কৰি আছে নেকি জানিবলৈ পাব আজিৰ আহিব লগা খণ্ডটিত। আৰু আনফালে মাটোক ফোন কৰি ৰাহুলক যে বচাবলৈ মন আছে যদি ৰাহুলক মাটো আৰু তেখেতৰ মাজৰ পৰা আঁতৰাই ৰাখিবলৈ ক'ব। আৰু আজি ৰাহুলক মাটোৱে আজিৰে পৰা ডিউটিলৈ আহিব নালাগে বুলি ক'ব। এতিয়া বাৰু মাটোৱে যে ৰাহুলক ইমানখন হেল্প কৰি থোৱাৰ পাছত ৰাহুলে বাৰু মাটোক এনেকৈ এৰি দিব পাৰিবনে? গতিকে এই সকলোবোৰ জানিবলৈ চাওক জীৱন নদীৰ ঢৌ ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি।